হাই, মোৰ মৰমৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি, দাদা বাইদেউ, খুৰা খুৰী আৰু ককা আইতাসকল, মই শিখাপ্ৰিয়াই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কালি ভাওনা চাবলৈ গৈছিলোঁ। আমাৰ ঘৰৰ পৰা অলপ দূৰ হ'ব ৰাৱণৰ মুক্তিযজ্ঞ নামৰ ভাওনা এখন অনুষ্ঠিত কৰা হৈছিলে। ভাওনা ভাগ যথেষ্ট দীঘল, সেইবাবে মই 2-3টামান চৰিত্ৰ ভিডিঅ' কৰি আনিছিলোঁ। যিহেতু মই ভাওনা ৰাস চাই খুব ভাল পাওঁ, সেইবাবে ভিডিঅ'টি দিলোঁ, আপোনালোকেও চাওক। নহলে এতিয়াই বন্দী কৰি লৈ যাম এই মুহূৰ্ততে। আমি গুপ্তচৰ সূৰ্য বংশে জন্মময় দশৰথী ৰাম নামে খ্যাত। এয়া মোৰ অনুজ ভাতৃ লক্ষ্মণ আৰু লগত আছিল ভাইটা সীতা। লংকাৰ দুৰ্মতি ৰাৱণে কৰি নিলে অসুখ করে পায়। কেউরে সন্ধান বেদার মনে ঘুরিব আমি এই বনর মাজত। মোর ঈশ্বর দেবতা শ্রীরাম আর ঠাকুর লক্ষ্মণ, জয় শ্রীরাম। দেবতার লড়াকো আপন অহনায়াজি মই লঙ্কে স্বরূপ অহনায়াজি হে এলাইক্য খুরাবন আহিত পূজারি মই পূজা পাত্র লই সাদরে জানকী গোসালী মই পূজা করছে আতর
আকৰ্ষণ লকৰ দুনাই আৰু তোৰ মায়াৰ চালনা রামনারায়ণ ৰাৱণৰ মুক্তিৰ বাবে আহিব ৰাঘৱ একো বুজিব নোৱাৰো কিন্তু এটা কথা জানিবি ধুনু ধ্বংস হ'ব স্বৰ্ণলংকা স্বৰ্ণ ধ্বংস হ'ব এই ৰাৱণৰ মূল বিভীষণ 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 বংশতোহে নৈকন্তক তোর ভিড় ভক্তে মন নহে প্রয়োজন বিভীষণ অতঃমল প্রত্যন্ত খন্ডা জল সাহসক এই ছন্দাই প্রখণ্ডকারী জননী মঙ্গলকারী মহাধন ইয়া দাদা জীব শাস্তি কৰিব প্ৰদান এই বিভীষণে লব মূৰ্তি এই বিভীষণে লব মূৰ্তি ইয়া দাদা নীলতার করিবে দুরাত্মা অলক্ষিত না হইল বিভীষণ বিভীষণ ইয়ৎপতই ভবন্ন লঙ্কা লঙ্কা ছাড়া নিষেধ নির্বাসন দঙ্গা দাদা দাদা দূৰ হৈ যাব বহু দূৰলৈ কিন্তু দাদা যাবৰ সময়ত এটি কথা কৈ থৈ যাওঁ দাদা এটি কথা মই কৈ থৈ যাওঁ বন্ধ কৰা এই আয়োজন নহ'লে লংকাত মিলিব পলয় লংকাত মিলিব পলয় দাদা দাদা পূৰ্ণ কৰা মোৰ যদি আপোনালোকে মোৰ ভিডিঅ'টি চালে তেন্তে ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আজিলৈ তেন্তে বাই বাই